দক্ষিণ নলবাৰীত বিনামূলীয়া চিকিৎসা শিবিৰ নলবাৰী জিলাৰ দক্ষিণ নলবাৰী সমাজ কল্যাণ পৰিষদৰ উদ্যোগত আজি জয়মংলাত কল্যাণ পৰিষদৰ কাৰ্যালয় প্ৰাংগণত এটি বিনামূলীয়া চিকিৎসা শিবিৰ অনুষ্ঠিত হয়। চিকিৎসা শিবিৰটো মুকলি কৰে নলবাৰী জিলায়ুক্ত নিবেদন দাস পাটোৱাৰীয়ে। শিবিৰটোত অঞ্চলটোৰ ৩ শতাধিক ৰোগীক চিকিৎসা প্ৰদান কৰাৰ লগতে বিনামূলীয়াকৈ ঔষধ যোগান ধৰা হয়। শিবিৰটোত ৰোগীক চিকিৎসা সেৱা আগবঢ়াই বিভিন্ন বিভাগৰ কেইবাগৰাকী চিকিৎসকে। কল্যাণ পৰিষদৰ সম্পাদক ভূপেন দাসে আধৰা চিকিৎসা শিবিৰ উদ্বোধনী অনুষ্ঠানৰ আদিতে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে সমাজকৰ্মী সমীন বৈশ্যই। জুবিন গাৰ্গৰ সোঁৱৰণত কৃষ্ণচূড়া গছৰ পুলি ৰোপণ কৰে বিশিষ্ট সমাজকৰ্মী ধীৰেন কুমাৰ বৰ্মন আৰু কল্যাণ পৰিষদৰ সভাপতি ৰমেন গোস্বামীয়ে। এই অনুষ্ঠানত প্ৰবক্তা নৃপেন ভট্টাচাৰ্য, ৰাজীৱ ভট্টাচাৰ্য, খনিন তহবিলদাৰকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। এই বৃহত্তৰ দক্ষিণ নলবাৰী অঞ্চলক সামৰি দক্ষিণ নলবাৰী সমাজ কল্যাণ পৰিষদৰ সৌজন্যত জইণ্ট ডাইৰেক্টৰ হেল্থ আৰু ইণ্ডিয়ান মেডিকেল এছ'চিয়েশ্যনৰ যুটীয়াভাৱে আমি এটা বিনামূলীয়া চিকিৎসা শিবিৰৰ আয়োজন কৰিছিলোঁ। আজি আমাৰ আয়ুক্ত মহোদয়ে উদ্বোধন কৰা এই কাৰ্যসূচীত বিভিন্ন ঠাইৰ পৰা তেওঁলোকে চিকিৎসা সেৱা লোৱাৰ কাৰণে আমাৰ ইয়াত আহিছে আৰু ইতিমধ্যে আমাৰ চিকিৎসা সেৱা চলি আছে। প্ৰায় 12জন ডক্তৰ, নাৰ্ছ আৰু আমি মেডিচিনখিনিও ফ্ৰী দিয়াৰ ব্যৱস্থা কৰিছোঁ। আৰু এই বৃহত্তৰ অঞ্চলটোত আমি এই চিকিৎসা শিবিৰটো আয়োজন কৰি আমি ৰাইজলৈ এটা বাৰ্তা দিব বিচাৰোঁ যে স্বাস্থ্য ভালে থাকিলেহে মন ভালে থাকিব আৰু মন ভালে থাকিলেহে সমাজৰ কাম কৰাৰ কাৰণে আগ্ৰহী হ'ব। ধন্যবাদ। নলবাৰীৰ পৰা হিমান্ত দাস, নিউজ ডেস্ক ৰিপৰ্ট। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।